ফানি ফাংকৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু ঘণ্টা অৰ্থাৎ টিলিঙাটো টিপিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ। কোনটো পেজ আছিল বিজ্ঞানৰ আধ্যাত্মিকতা 115 দাদা কি বাবা হেৰি অলপমান পইচা লাগিছিল কিহৰ কাৰণে লাগে পইচা সদায় এই দোকানখন কিতাপ কিনিব আছে তই কালিও কিতাপ কিনিম বুলি তই মোৰ পৰা 2000 টকা লৈ গৈছ কালি 2000 মানে লগৰ ল'ৰা এটাৰ বাৰ্থডে পাৰ্টি আছিল কাইলে তাত খৰচ হৈ গ'ল তই সদায় সদায় এনেকে চলিলে নহ'ব নহয় তোৰ লগৰ লগত এনেকে চলিলে তই হ'ব জানো নহয় বাৰ্থডে পাৰ্টি আছিল তাত অলপমান খৰচ হৈ গ'ল এতিয়া কিতাপ দুখনমান কিনিব মোৰ তাতে পইচা নাই লাগিছিল পইচা শুন বাবা আমাৰ বংশৰ এটা নিয়ম নীতি কিছুমান আছে তই বেলেগৰ লগত সেনেকে থাকিলে নহ'ব আমি ব্ৰাহ্মণ জাতি গতিকে তই সেনেকে বেলেগৰ লগত সেনেকে চলিলে আজিকালি নিয়ম নীতিনো কিনো তই সেইবুলি য'তে ত'তে জিতি খাই পোৱা নোৱাৰা নহয় বাবা মই খোৱা নাই নহয় মই কিতাপ দুখন মানহে কিনিম সেই যে তোৰ লগৰ যে আছিলে কি নাম আছিল তাৰ এই বৰ্মনৰ ল'ৰাটো যে কোনবা এই নিতু নে কি নাম যে আছিলে তোৰ এবাৰ যে মেট্ৰিকত নে নিতু বৰ্মন যে হয় সি এটা কথা কৈছো কি কও সি তাক দেখিছ তই সি কি ভাল ৰিজাল্ট কৰি আৰু সি মোৰ তাত সদায় আহি থাকে আজিকালি সদায় আহে নেকি ইয়াতে সদায় আহে মোৰ পৰা সদায় কিতাপ লৈ যায় সি সদায় তাৰ নিজৰ কিতাপখিনি পঢ়াৰ উপৰিও সি হ'ব দিয়ক সেইবোৰ কৈ পেলাই লাভ নাই তই সেইবুলি পইচা নাপাও বুজিছ আজি পইচা নাই মোৰ তাত মই নাই কিতাপ দুখনমান কিনিব লাগিছিলে আজি মোৰ তাত পইচা একেবাৰে নাই বাবা আছেতো আপোনাৰ তাত পইচা লাগিছিল দুখনমান কিতাপ কিনিব দিয়কচোন পইচা নাই বুলি কৈছো নে আজি নাই মই বেংকত যাব লাগিব মোৰ কিছুমান কাম আছে তোৰ মাৰৰ দেখিছা তোৰ বেমাৰ হৈ আছে তই এতিয়া অলপ পইচাটো সাঁচিব জানা হৈছে তই কি সাঁচিব জানা হৈছো মানে যোনটো পইচা খৰচ কৰিব লাগিবই ন কিতাপ দুখনত লাগে বুলি কৈছো লাগিবই ন কিতাপ দুখন নাই কিতাপো কিনিবৰ কাৰণে মই পইচা নালাম কিতাপ কিনিবি যেতিয়া মই বেংকৰ পৰা কালি পৰহি মানে যাম তোক মই দিম এতিয়া মোৰ আপোনাৰ তাত মই তেতিয়া পইচা দেখিছিলো সেইটো পইচা মই ভাড়া ঘৰৰ ল'ৰাটোক কিবা এটা কিনিব বুলি সি লৈ গ'ল মোৰ তাৰ পৰা এনে ক'লে নেকি এতিয়া মোৰ নাই তই যাব পাৰ তই যা মোৰ তাত পইচা নাই এই ল'ৰাটোৰ লগত মোৰ কি যে হ'ব শুনিছানে তুমি দেখিছা তোমাৰ ল'ৰাৰ উৎপাত পেলাই থৈ গ'ল আজি লাইনটো নাই ইমান গৰম বাবা এইফালে আছোন গৈ আছো কালি ইমান কিয় ৰাখিব লগৰ ল'ৰা এটাৰ লগত ফুৰিব গৈছিলো তই এতিয়া এনেকে ঘূৰি ফুৰিলে নহ'ব নহয় এতিয়া দিনকাল দেখিছ তই এতিয়া ইমান তেনেকে ঘূৰি দিলে নহ'ব তই অলপ জলদি আহিবলৈ ট্ৰাই কৰ বাইকখন দিলে জলদি আহিব বাৰু বাইকখন আজিকালি লাগেচোন কালি দেৰি হ'লে বাইকখন নথকা বাইকখন থাকিলে দেৰি নহ'ল ঠিক আছে মই গম পাইছো তোক বাইক এখন দিম বাৰু মই কৈছো তো মই অহা সপ্তাহলৈকে মই তোক নিশ্চয় দিম কলেজো দূৰ হয় বহুত হয় গম পাইছো কলেজত দেৰি হয় তোৰ দূৰ হয় তই নিশ্চয় এখন পাবি বাইক পাবি তো অহা সপ্তাহ দিনটো মই এতিয়া বৰ্তমান পইচা নাই মোৰ লগত আপোনাৰতো পইচা কেতিয়ানো থাকে অহা সপ্তাহত মই দিম বুলি কৈছো তো সেইদিনা ক্লাছ নাপালোৱে দেৰি হোৱাৰ কাৰণে মোৰ এতিয়া এটা ফাণ্ডৰ পৰা পইচা অকণমান ওলাব আছে সেই পইচাখিনি ওলালে তোক মই দি দিম হ'ব দিয়ক আপুনি বাইক দিম বুলি কৈ পেলাই ইমান দিনে সেনেকেই আছে আপুনি আপোনাৰ পইচাটো কেতিয়ানো থাকে কিন্তু পইচা দেখুৱাই আপোনাৰ ভাইটি ভাইটি এইফালে আছোন দাদা ওলাইছো আহিলি হেৰি নহয় আমাৰ ইয়াত বাইকখন দিব লাগিছিল বাইকখন আজি দিবি নেকি আরে ভাবিছিল আজি দিও নেকি তা আজি কিনি দি দে একেবারে বাইকখন লাগে কলেজত দূৰ হয় বহুত খালি ফাণ্ডৰ পৰা পইচাখিনি পালো গতিকে বাইকখন দি দিয়াই ভাল পায়
লগ এইখিনি লগ ইয়াতে পইচাখিনি আছে ল তাক কিনি দিবি ডিলাৰৰ লগত মোৰ কথা পতা হৈ আছে মই ফোন কৰিম দে গাড়ীখন ল'লে ঠিক আছে লৈ যা গাড়ীখন লৈ যা বাপৰে কিনিলো দে বহুত দিনৰ মূৰত গাড়ীখন ভালকে চলাবি গাড়ীখন লৈছে বুলি য'তে ত'তে হেৰি কৰি দিব ঘৰত যাব নোৱাৰো আগে দাদাই কৈছে আগে আমাৰ ওচৰৰ মন্দিৰটোলৈকে যাব দিছে মন্দিৰ চন্দিৰনো কিনো মন্দিৰ যাব লাগিব অলপ জলদি কৰক জলদি কৰক মন্দিৰলৈকে বলক মন্দিৰ না দাদাই কৈছে নহ'লে গালি দিব কি মন্দিৰ নাযাওঁ নতুন গাড়ী এখন কিনিছে সেয়া কৰিব লাগে ন গাড়ী কিনো জলদি কৰক জলদি এতিয়া তলত সেৱা কৰ গাড়ীখন যাতে ভালে থাকে কিবা বামুণে কিবা কৰি দিব নেকি বামুণটোক মাতক কিবা অলপমান দায়িত্বমান কৰি দিব সেইটো মই কৈ দিম কিবা গ'ল ইমান দেৰি লাগে নে ক'ত দিছিলে বুঢ়া মই মন্দিৰৰ পূজাৰ লগত কথা পাতি আহিলো এই সন্ধিয়ালৈকে তোক গাড়ীখন লৈ আহিব দিছে ইয়াত পূজা চূজা কৰি দিব তই সন্ধিয়া গাড়ীখন আৰু সন্ধিয়া আহিব লাগিব সন্ধিয়া আহিব লাগিব এতিয়া তই আকৌ ঘৰত যাবি নে ক'ত যাবি এই লগৰ লগত তাৰমানে ফোন কৰি আছিল বাইক ল'লো ন সেইকাৰণে অলপমান পাৰ্টি মানে বাইকখনো চাবৰ কাৰণে পাৰ্টিও অলপমান ফুটি আছে তাতে যাওঁ নেকি অঁ যাবি তে বেছি দেৰি নকৰিবি কিন্তু নহ'লে দাদাৰ খং উঠি যাব তই সোনকাল যাই সোনকাল আহি যাবি আৰু ভালদৰে চলাবি বাইক ভালদৰে চলা আপুনিখিনি খোজকাঢ়ি যাব পাৰিব মোৰ কাম আছে অলপমান মই বজাৰৰ পিনে যাম অলপমান হয় নেকি তই যাই থাক যি পুৰা মই যাইছোঁ দিয়ক অঁ ঠিক আছে মই পামেই আৰু অঁ ঠিক আছে দাদা দাদা এই আপোনাৰ ভতিজা কি নাম আছে তাৰ অ বাবা এইখিনি বহুত বেয়া এক্সিডেণ্ট হৈছে তাৰ এইখিনি বলক আহক সোনকালে আহক কি হ'ল কি হ'ল কি হ'ল মাতা এই 108 মাতা সোনকালে মাতক হেল্ল' 108 টাইম কিমান হ'ল 5টা বাজি গৈছে সিহঁতে এতিয়ালৈকে আহি পোৱা নাই ক'ত আছে ফোন এটা কৰি লওঁচোন হেল্ল' অঁ দাদা অঁ ভাইটি তহঁতে ক'ত আছ এতিয়ালৈকে আহি পোৱা নাই যে আমি মেডিকেলত আছোঁ ৰ মেডিকেল মেডিকেল কিয় আকৌ এই তাৰমানে দে মই যাই আছোঁ দে অলপ পিছত হেল্ল' হেল্ল' কোন আহিছে আইটি কি হ'ল কোন আহিছে কোন হয় কোন আহিছে বাবা এই পৃথিৱীত নাই আৰু কি হ'ল বাবা বাবাৰ কি হ'ল আজি এটা বহুত দিনৰ ভিডিঅ' এটা বনালোঁ একচুৱেলি আজি বনোৱাৰ কথা নাছিল বহুত দিনৰ মূৰত গোটেইকেইটা লগ হৈছোঁ সেইবাবে এটা ভিডিঅ' এটা দিলোঁ আৰু সিমান ভাল হোৱা নাই ভিডিঅ'টো এনেই কম সময়ৰ ভিতৰত ভিডিঅ'টো বনোৱা হৈছে আৰু আজি আমাৰ নতুন মেম্বাৰ আহিছে এজন তেওঁক আজি হিৰ'ই বনাই দিছোঁ ভিডিঅ'টোত আৰু বাকীটো চিনি পাইছে মৃদুপৱন ঠাকুৰীয়া ইয়াৰ নাম এইটো মোৰ দেউতা ভিডিঅ'টোত ৰোল কৰিছোঁ চাব আপোনালোকে কেনেকুৱা লাগে জনাব আমাৰ কমেণ্টত লিখিব আপোনালোকে তলত
আৰু ভাল লাগিলে লাইক দিব দুটামান শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেল আইকনটো দবাই দিব বাই 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 বাই